নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নয়নজ্যোতি ক্ৰিয়েশ্যনলৈ। বৰ্তমান আছোঁ দিল্লী ঘাটত আৰু আমি আজি গৈ আছোঁ টিপামলৈ। প্ৰথম টিপামত সোমাম, তাৰপিছত যাম নামফাকে বুদ্ধিষ্ট মনেষ্ট্ৰী আৰু যদি সময় হয় নামৰূপ জেকুৱেলটো এবাৰ চাই আহিম বুলি ভাবিছোঁ। আৰু এইফালে মোৰ লগত আছে ৰূপজ্যোতি। বৰ্তমান আছোঁ দিল্লী ঘাটত আৰু নৈ পানী শুকালে তললৈ এতিয়া আহিব পৰা হৈছে। আৰু ইফালে চাওক ওপৰফালে এখন দলংখন আৰু এখন আছে দিচাং নদী। চাওক দিল্লী ঘাটৰ পৰিৱেশটো আৰু ইয়াত বৰ বেছি দেৰি নকৰোঁ, যিহেতু আজি ভিডিঅ'টো পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোহি জয়পুৰ চাৰিআলি আৰু পোনে পোনে যিখন গেট দেখিছে সেইখনেই হৈছে টিপামৰ আদৰণি গেট। আৰু গেটখনত লিখা আছে চাউলুং চুকাফা পৰ্যটন ক্ষেত্ৰ টিপাম। বন্ধু বান্ধৱীসকল, এখনে হৈছে নেপকো ব্ৰিজ নামৰূপৰ আৰু এখন হৈছে বুঢ়ীদিহিং নদী। বুঢ়ীদিহিং নদীৰ ওপৰতে এখন দলং। চাওক ভিউটো দেখাবলগীয়া একো নাই তেনেকৈ। এফালে চাওক সৰুকৈ চাইনবৰ্ডখনত লিখা আছে স্বাগতম টিপাম চুকাফা পৰ্যটনথলীলৈ। আৰু আপোনালোককো স্বাগতম জনাইছোঁ টিপাম চুকাফা পৰ্যটনথলীলৈ। এফালে চাওক ৰাস্তাৰ কাম লাগি আছে। যিহেতু নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে ইয়ালৈ অহা পৰ্যটকৰ সংখ্যাও বাঢ়িব, সেয়েহে কাষে কাষে ৱাল দি থকা হৈছে আৰু ৰাস্তাবিলাক অলপ বহল আহল কৰি পৰ্যটকৰ যাতে অহা যোৱাত অকণো অসুবিধা নাপায় তাৰ বাবে সুবিধা কৰি দিয়া হৈছে। এইডোখৰে হৈছে দেওহালীৰ সন্মুখ ডোখৰ আৰু চাই লওক এবাৰ চাৰিওফালৰ পৰিৱেশটো। আৰু আমি এই চিৰিডালে ওপৰলৈ উঠি যাম। এইডালে হৈছে চিৰিডাল, য'ত 1000টা ষ্টেপ আছে। আৰু এইফালে চাওক বাগানৰ শাৰী ধুনীয়া ধুনীয়াকৈ। আৰু ভালেখিনি ওপৰলৈ উঠি আহিলোঁ। তলৰ পৰা উঠি ইমানখিনি পালোহি। আৰু ইয়াতে এনেকৈ বনাই থোৱা আছে, যিহেতু উঠি আহোঁতে বহুতখিনি ভাগৰ লাগিব। যদি ভাগৰ লাগে ইয়াতে বহি ধুনীয়াকৈ জীয়াব পাৰে। তাতে বহিয়ে ল'লে ৰূপজ্যোতি। আৰু বেছি নাই, সেইফালে এই অলপমান গ'লে পামগৈ আৰু ওপৰত দেওহালীটো আছে, তো তাত পামগৈ আৰু অলপ বাকী। আৰু গৈ আছোঁ, ভাগৰ লাগি গৈছে আৰু খোজকাঢ়ি ষ্টেপ বগাই তেনেকৈ আৰু। ব'লক আৰু অলপ আছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিত অৱস্থিত 100 বছৰীয়া আহোম ৰাজত্বৰ ঐতিহাসিক এয়া হৈছে টিপাম। টিপামৰ টি মানে হৈছে ঠাই আৰু পাম মানে হৈছে ওখ, অৰ্থাৎ টিপাম মানে হৈছে এখন ওখ ঠাই। আৰু ইয়াৰ পৰা যদি চাই পঠিয়াই তো তলত ধান খেতি আৰু ইয়াত চাহ খেতি, সুন্দৰকৈ এটা ধুনীয়া পৰিৱেশ। আপোনালোকে উঠি আহি প্ৰথমেই দেখিব এটা মন্দিৰ আৰু কাষতে থকা সেই টকোপাতৰ বাঁহৰ ঘৰটোৱে হৈছে আহোম স্বৰ্গদেউ চাউলুং চুকাফাই স্থাপন কৰা দেওহালীটো। বাঁহ আৰু টকোপাতেৰে সুন্দৰ কাৰুকাৰ্যৰে দেওহালীটো বনাই থোৱা আছে। আৰু চাওক ঘৰটোৰ ভিতৰত সুন্দৰকৈ চাউলুং চুকাফাৰ ফটো একপিও সজাই থোৱা আছে। টিপামৰ
পৰা যদি তললৈ চাই পঠিয়াই আপোনালোকে দেখা পাব এখন হৈছে বুঢ়ীদিহিং নদী আৰু 1228 খ্ৰীষ্টাব্দত চুকাফাই পাটকাৰ পৰ্বত পাৰ হৈ এই বুঢ়ীদিহিং নদীয়েদি আহি এই টিপামত উপস্থিত হৈছিলহি। এই টিপামতে আঘোণ মাহৰ 16 তাৰিখ অৰ্থাৎ 2 ডিচেম্বৰ তাৰিখে ইয়াত উপস্থিত হৈছিলহি। আৰু টিপামখন হৈছে আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী, য'ত 3 বছৰ কাল কটাইছিল। আৰু যিহেতু এই বুঢ়ীদিহিঙৰ বানপানীয়ে অলপমান ইয়াত থকাত অসুবিধা হোৱাৰ বাবে আহোমৰ ৰাজধানী চুকাফাই স্থানান্তৰ কৰিছিল চৰাইদেউলৈ। আৰু এইখন হৈছে আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী, য'ত 3 বছৰ কাল আছিল। আৰু চৰাইদেউখন হৈছে স্থায়ী ৰাজধানী। স্বৰ্গদেউ চাওলুং চুকাফাই ইয়াতে 3 বছৰ কাল থাকি বৰ অসমৰ পাতনি মেলিছিল। আৰু এইখনে হৈছে বুঢ়ীদিহিং নদী আৰু বাগান, তলত খেতিপথাৰ, এডোখৰ সুন্দৰ সুউচ্চ ঠাই বাছনি কৰি লৈছিল স্বৰ্গদেৱে। আৰু সেই ওপৰতে আছে দেউহালীটো। টিপামৰ পৰা ঘূৰি আহি আকৌ এই গেটখন পালোঁ আৰু আমি এতিয়া যাম ৰাইট ছাইডে, যিহেতু আমি এতিয়া গৈ আছোঁ নামফাকে বুদ্ধিষ্ট মনেষ্ট্ৰী। Continue on Namphake Road for 1.5 kilometers. এইখনে হৈছে নামফাকে বুদ্ধিষ্ট মনেষ্ট্ৰীৰ মেইন গেটখন আৰু এই গেটেদি সোমাই যাব লাগিব। আৰু যিহেতু এই গেটৰ মুখতে কিবা চিনেমা এখনৰ শ্বুটিং হৈ আছিল, সেইবাবে মই ভালদৰে ভ্লগ কৰিব নোৱাৰিলোঁ। আৰু আপোনালোকক অলপমান চিনেমাখনৰ শ্বুটিঙৰ কিছু অংশ আপোনালোকক দেখুৱাইছোঁ, চাওক। আৰু যিহেতু গেটখনতে শ্বুটিং কৰি আছিল, সেইবাবে মোৰ এই গেটৰ মুখত ভ্লগ কৰিবলৈ নহ'ল। আৰু যিহেতু মনে মনে থাকিব কোৱা হৈছিলে, সেইবাবে একো কথা চথাও কোৱা নাই, মনে মনে অলপ সময় শ্বুটিং কৰা চালোঁ। আৰু এই পাছফালে আছে মনেষ্ট্ৰীটো, ব'লক আপোনালোকক দেখাওঁ। এয়া হৈছে নামফাকে বুদ্ধিষ্ট মনেষ্ট্ৰী আৰু ইয়াতে কিছুমান বুদ্ধদেৱৰ মূৰ্তি কিছুমান সুন্দৰকৈ সজাই থোৱা আছে। মনেষ্ট্ৰীটোত সোমাই এতিয়া আমি আহিছোঁ এইফালে অলপ বুঢ়ীদিহিঙৰ পাৰত এনেই চাওঁ বুলি জেগা, আৰু এইফালে নামি আহিছোঁ। আৰু এইটো হৈছে বালিচৰ, এতিয়া পানী যিহেতু শুকাইছে। আমি আহি পালোহি নামৰূপ। আৰু আপোনালোকে সন্মুখত যিডাল ৰেল লাইন দেখিছে, সেই ৰেল লাইনডাল হৈছে প্ৰাইভেট ৰেল লাইন। নামৰূপ সাৰ কাৰখানাৰ পৰা সাৰ অনা নিয়া কৰিবলৈ ট্ৰেইন আহে আৰু ইয়াৰ পৰা সাৰ লৈ যায়। আমি নামফাকেৰ পৰা আহি আকৌ এতিয়া আহি পালোহি নামৰূপ জেকুৱেল। আৰু নামৰূপৰ জেকুৱেলৰ ইয়াতে চাওক গছবিলাক তাকে 15 আগষ্টৰ কাৰণে এনেকৈ ফ্লেগ আঁকি আঁকি থৈছে গছবিলাকত। আৰু এই প্ৰায়বিলাক কৰচ গছ আছে চাওক ধুনীয়াকৈ। এইটো পৰিৱেশটো চাওক, খুবেই ঠাণ্ডা, গছ গছনি আছে যেতিয়া। ফাইনেলি আহি পাই গ'লোহি নামৰূপ জেকুৱেল। আৰু আমি যেতিয়া চাইকেল ৰাইড কৰি আহিছিলোঁ তেতিয়া পানী বহুত বেছি হৈ আছিলে, কিন্তু সেইবাবে আমি ইমান সোনকালে নামি আহিব পৰা নাছিলোঁ। গতিকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই জেকুৱেললৈ অহা আৰু কপিয়ামেন হিমুকাইক লগ কৰা যিটো ভিডিঅ' মোৰ আচলতে প্ৰথম ভ্লগ আছিল, সেই ভিডিঅ' যদিহে আপোনালোকে চোৱা নাই লিংক ডেছক্ৰিপশ্যনত আছে, ভিডিঅ'টো চাব এবাৰ। আৰু এবাৰ আহিছোঁ একদম পানী শুকাই আছে, ধুনীয়াকৈ নামিব পাৰিছোঁ। আৰু এবাৰ বিন্দাছ নামি পূৰা ফটো মাৰিছোঁ, ৰিল বনাইছোঁ। নয়নজ্যোতি 15 বুলি আছে ইনষ্টাগ্ৰামৰ আইডিটো, যদিহে মোক ফ'ল' কৰা নাই ফ'ল' কৰি দিব। আৰু ইয়াতে ধুনীয়া ধুনীয়া কেইটামান ৰিল বনালোঁ, ৰিলকেইটা গৈ ইনষ্টাগ্ৰামত চাব। আৰু নামৰূপ জেকুৱেলৰ পৰিৱেশ। এইফালে আমাৰ ৰূপজ্যোতি
পুৰা চচমা চচমা লৈ ৰিল ফটো মাৰি গোটেই ইনষ্টাগ্ৰাম গেলাব চাব ৰূপজ্যোতি একাউণ্টত গৈ গোটেই গেলাব ই অলপ দুদিনমান পিছত ইনষ্টাগ্ৰাম আৰু এয়াই চাওক পৰিৱেশ জে কোৱেল এই হিৰো दिल की धड़कन से आए जाना हमके सब के हो जाए आना कभी कभी तो हमसे घबराना सभी सभी को तुम ही যিটো ইয়াত বান্ধটো দেখালোঁ আৰু সেই বান্ধটো দিয়া হৈছে কাৰণ এইফালেদি পানী বোৱাই অনা হৈছে সেই পানীখিনি আনি আকৌ ইয়াত এটা বান্ধ দিয়া হৈছে এইটা গেট আছে তিনিখন চাওক এই তিনিখন গেটেদি এইফালে হাঁহ কাৰখানালৈ পানী নিয়া হৈছে সোমোৱাই পিনে এইফালে হাঁহ কাৰখানালৈ নি ইয়াত হাঁহ প্ৰস্তুত কৰে আৰু কিবা কাম লাগি আছে হাঁহ কাৰখানা কিবা বোকা তুলি আছে যিটো নৈফালৰ পানী সোমাই সেইবাবে ইয়াতে বোকাবিলাক জমা হৈ যায় চাগে আৰু সেই বোকাবিলাক ইয়াতে তুলি আনি পেলাই দিয়া হৈছে আবেলি হ'ল আৰু আমি আহি এইফালে পালোঁ চাওক ডক্টৰ ভূপেন হাজৰিকা উদ্যান আৰু ইয়াতে এনেই এপাক সোমাই যাওঁ বুলি আহিলোঁ দেখিবলৈ পৰা এইফালে আহি দিলোঁ আৰু ব'লক আপোনালোকক দেখাওঁ উদ্যানখন কেনেকুৱা তো এইফালেদি সোমাই যাব লাগিব এই বক্সকেইটাত ধুনীয়াকৈ কিবা মিউজিক বাজি আছে আপোনালোকক শুনোৱাম ৰ'ব কি দুই ইয়াত চাওক মিউজিক বাজি আছে ধুনীয়াকৈ মিউজিক ছিষ্টেমটো ভাল লাগিছে কাৰণ আবেলি সময়ত যদি আপুনি ওলাই আহে এনেকৈ খোজকাঢ়ি পেলাই তেতিয়া এই মিউজিকবিলাক শুনি আপোনাৰ মাইণ্ডটো অলপ ফ্ৰেছ হ'ব আৰু ফুল চুল ধুনীয়াকৈ সজাই আছে পাৰ্কখন লগতে ল'ৰা ছোৱালীবিলাক খেলিবলৈ এইবিলাক খেলা বস্তু কিছুমান দিছে এইটো পিলপিলি আৰু এইফালে জোলনা কিবা কিবি আছে জিম দিয়া আছে ফৰ এডাল্টছ 14 years এণ্ড এবভ অনলি এইফালে আমাৰ ই পূৰা জিম মাৰিছে মাৰা 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 এইটো লেগ এক্সাৰচাইজ নেকি পইণ্ট দিবা আকৌ বেলেগ চাং বেলেগ मेरी से परनीत आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की परे हुई गलती सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी जो थे আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগ পাম এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই